সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু এযোৰ ধুনীয়া কাপোৰ সেইদিনা মই আপোনালোকক শ্বৰ্ট ভিডিঅ'টো দেখাইছিলোঁ কিন্তু মই ৰিভিউটো দিব পৰা নাছিলোঁ কাৰণ অকণমান ষ্টকটো আপডেট কৰাৰ কাৰণে মই ব্যস্ত হৈ আছিলোঁ বলক তেতিয়াহ'লে কাপোৰযোৰ আমি চাওঁ এইখন হৈছে এযোৰ কিনাখন দেখুওৱা কাপোৰযোৰ একেবাৰে নতুন আহিছিলে বোৱা কাপোৰ আৰু যিহেতু মই কৈছিলোঁ যে মই আপোনালোকক বোৱা কাপোৰ দেখুৱাম বুলি এইটো দেখিছেনে এখন হৈছে মেখেলাখন বলক মই আপোনালোকক ভালকৈ দেখাই দিওঁ এখন হৈছে মেখেলাখনত এনেকৈ ধুনীয়াকৈ ওপৰলৈকে পখিলা দিয়া ডিজাইন দিয়া হৈ আছে ইমান মৰম লাগিছে মেখেলাখনৰ ডিজাইনটো দেখিছেনে মই ধুনীয়াকৈ দেখাই দিছোঁ আঁতৰৰ পৰা একদম পাতল গুলপীয়া কালাৰটোত আছে কাপোৰযোৰ আৰু কাপোৰযোৰ একেবাৰে কমফৰ্টেবল হয় যেহেতু বোৱা কাপোৰ আপোনালোকে যদি লয় তেতিয়াহ'লে মোক নিশ্চয় জনাব বলক ইয়াৰ চাদৰখন মই আপোনালোকক দেখাওঁ এখন হৈছে ইয়াৰ চাদৰখনৰ ভিতৰত এনেকৈ সৰু সৰু সম্পূৰ্ণ চাদৰখনতে বুটা বাছা হৈ আছে দেখিবলৈ পাইছে মই ওচৰৰ পৰা দেখাই দিছোঁ আৰু এইটো হৈছে ডিজাইনটো চাওকচোন কিমান মৰম লাগিছে ন পখিলাটো এইখন হৈছে চাদৰখন এনেকৈ সম্পূৰ্ণ গাটোতে ভিতৰত বুটা বাছা হৈ আছে আৰু এনেকৈ পখিলা ডিজাইনটো দিয়া হৈ আছে এইটো হৈছে আঁচলটো আৰু একেবাৰে কোমল কাপোৰ হয় একেবাৰে কটনৰ কাপোৰ হয় বোৱা গতিকে আপোনালোকে নিশ্চয় ভাল পাব নিশ্চয় হৈছে পিছৰ কালাৰটো পাতল নীলা কালাৰ একেবাৰে ধুনীয়া কালাৰ গৰমৰ কাৰণে আৰু এনেকৈ ভিতৰত সৰু সৰু বুটা দিয়া হৈ আছে ফুল দিয়া হৈ আছে আৰু এখন হৈছে চাদৰখন এখন হৈছে মেখেলাখন আৰু এইটো ধুনীয়াকৈ ডিজাইনটো মই ওচৰৰ পৰা ডিজাইনটো দেখাই দিছোঁ আপোনালোকে ললে নিশ্চয় পিন্ধিবলৈ ভাল পাব আৰু ষ্টক বেছি নাইকিয়া গতিকে যদি লয় তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাব পাৰে সোনকালে যদি লয় তেতিয়াহ'লে মোক জনাব দেই কেনেকুৱা পালে কোৱালিটিটো বলক তেতিয়াহ'লে ইয়াৰ পিছৰ কালাৰটো আমি চাওঁ ইয়াৰ পিছৰ কালাৰটো হৈছে এইটো হালধীয়া কালাৰ হয়তো কেমেৰাৰ কাৰণে অকণমান কালাৰটো পাতল হৈ গৈছে কিন্তু ইয়াতকৈ অকণমান কাৰা হালধীয়াটো হয় ইয়াত কফি কালাৰৰ ধুনীয়াকৈ পখিলা দিয়া হৈ আছে আৰু দেখিছে নহয় ডিজাইনটো কেনেকুৱা লাগিছে বাৰু মোক জনাব দেই আৰু এইটো হৈছে পখিলাৰ ডিজাইনটো এনেকৈ ধুনীয়াকৈ কাপোৰযোৰ আছে আৰু ব্লাউজ পিচো আছে লগত চিন্তা কৰিব নালাগে ব্লাউজ পিচো আছে এখন মেখেলাখন দেখিবলৈ পাইছে এখন হৈছে মেখেলাখনো তেনেকৈ ওপৰলৈকে ফুল দিয়া হৈ আছে ধুনীয়াকৈ ডিজাইনটো ইয়াতে ব্লাউজ পিচো আছে আৰু মেখেলাখনত এনেকৈ ধুনীয়াকৈ পাতল গুলপীয়া কালাৰ ফুলীয়া কম্বিনেশ্যনটো বিৰাট ধুনীয়া মানে কালাৰৰ যিটো কম্বিনেশ্যন সেইটো এই কাপোৰযোৰৰ বিৰাট ধুনীয়া হয় দেখিবলৈ পাইছে এখন হৈছে চাদৰখনৰ সম্পূৰ্ণ গাটো তেনেকৈ বুটা বাছা হৈ আছে লগতে ছাইড পাৰি আৰু মেখেলাখন ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ